নমস্কাৰ আজি মকৰ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছো মকৰ ৰাশিৰ আদ্যক্ষৰ হৈছে খ আৰু বৰ্গীয় জ মকৰ ৰাশিৰ জাতক জাতিকা কিছু ৰহস্যময় প্ৰকৃতিৰ হয় এওঁলোক ইচ্ছাকৃতভাৱে এনেকুৱা নহয় স্বভাৱ বা প্ৰকৃতিটোৱে তেনেকুৱা ৰহস্যময় হয় এওঁলোকে লাহে ধীৰে কথা কয় আৰু কামকাজৰ বিষয়ে পৰিকল্পনা নিজে ভাবি চিন্তি কৰি থাকে যিখিনি কৰ্ম কৰে নিপুণভাৱে কৰে কৰ্মৰ পৰিকল্পনা অনুযায়ী কৰ্ম কম হয় এই ৰাশিৰ জাতক উখ পাখ গৌৰবৰ্ণ আৰু ফূৰ্তিবাজ হয় যাক ভাল পায় তেওঁৰ কথাহে শুনে অশুভ মাহ হৈছে বহাগ মাহ অশুভ বাৰ হৈছে মঙ্গলবাৰ আৰু শুভ বাৰ হৈছে শনিবাৰ মিত্ৰ ৰাশি হৈছে বৃষ আৰু কন্যা ৰাশি আজিলৈ আহিছো ধন্যবাদ।